10টা মেন্স ফ্যাশন স্টাইল যেকেইটা কেতিয়াও বুঢ়া নহয়। পিন ষ্ট্ৰাইপ 1930ৰ পৰা এতিয়ালৈকে পপুলাৰে হৈছে। যিটো আপুনি লক্ষ্য কৰিব পাৰিব চেক থকা চাৰ্ট বা চেক থকা চুটছত আপুনি পিন ষ্ট্ৰাইপ ট্ৰাউজাৰ্ছো পিন্ধিব পাৰে। নম্বৰ 2 এনচুৱেট চেলসি বুটছ দেখাত বহুত ধুনীয়া। ইয়াক আপুনি ব্লেক, টেন, গ্ৰে, ব্ৰাউন, লাইট গ্ৰে একেটা কালাৰ আপুনি চেলসি বুটছ পিন্ধিব পাৰে, বহুত ধুনীয়া দেখে। চেলসি বুটছ পিন্ধিবলৈ বহুত কমফৰ্টেবল আৰু আপুনি ইয়াক কেজুৱেলিও পিন্ধিব পাৰে, ফৰ্মেলিও পিন্ধিব পাৰে। নম্বৰ 3 ক্ৰছ বডি বেগ আমাক সকলোকে লাগে, কিন্তু আমি বহুত ডাঙৰ বেগ লৈ যাওঁ, যাৰ বাবে এইটো অংকুৰত পৰা চলি নালাগে, কিয়নো বেগ আমাক লাগিবই। আৰু যদি আপুনি বেগ লৈ ষ্টাইল দেখিব পাৰে তেনেহ'লে কেনেকুৱা হৈ যাব। বেগ আমাৰ কাৰণে একদম জৰুৰী। সেইকাৰণে যদি আপুনি এটা ক্ৰছ বডি বেগ লয়, ইয়াৰ দ্বাৰা আপোনাৰ প্ৰয়োজনখিনিও পূৰণ হ'ব, লগতে আপুনি ষ্টাইলিছো দেখিব। ইয়াত আপুনি আপোনাৰ প্ৰয়োজনীয় সকলোখিনি বস্তুৱে ৰাখিব পাৰে। নম্বৰ 4 কিউবান কালাৰ চাৰ্টছ। যদি আপুনি নাজানে কিউবান কালাৰ চাৰ্টছ কি, ই দেখাত অপেন কালাৰ চাৰ্টছৰ নিচিনা, যিটো শ্লিভ শ্বৰ্ট থাকে আৰু পিন্ধিবলৈ বহুত কমফৰ্টেবল। ইয়াক আপুনি প্ৰচুৰ গৰমতো পিন্ধিব পাৰে আৰু স্প্ৰিং টাইম যেতিয়া বহুত গৰমতকৈ বেছি ঠাণ্ডাতকৈ সেই সময় কিন্তু আপুনি ইয়াক পিন্ধিব পাৰে। ইয়াক আপুনি লাইট কালাৰ ডেনিম বা লাইট কালাৰ চিনজৰ লগত মিক্স কৰি পিন্ধিব পাৰে। নম্বৰ 5 লাইট ৱাছ ডেনিম আপুনি কেজুৱেলি ব্যৱহাৰ কৰিব। ইয়াক বেগী মানে বহুত আৱল বাৱল কাৰণে পিন্ধে আৰু বহুত টাইটকৈ নিপিন্ধিব, শ্লিম ফিট ৰাখিব। আৰু ইয়াৰ লগত আপুনি পিন্ধিব হোৱাইট স্নিকাৰ্ছ। নম্বৰ 6 মাল্টিফাংচনেল ভেষ্ট। যদি আমি ঘৰুৱা ভাষাত কওঁ তেন্তে আমি ডাঠ গেঞ্জি। ইয়াক আপুনি ষ্টাইল কৰিব পাৰে বহুত গৰমৰ দিনত ভেষ্টটো পিন্ধি লওক, তাৰ পৰা আপুনি চাৰ্ট এটা পিন্ধি লওক, বুটাম খুলি দিয়ক। এইটো গৰমৰ দিনত বহুত উপকাৰী হয়, যাৰ ফলত আমাৰ গৰমো কম লাগে আৰু ষ্টাইলিছো দেখি। নম্বৰ 7 ক্ৰপ ট্ৰাউজাৰ্ছ এনে এটা বস্তু যাক আপুনি কেজুৱেলি পিন্ধিব পাৰে, ফৰ্মেলিও পিন্ধিব পাৰে। ইয়াক আপুনি ষ্টাইল কৰিব প'ল'জ আৰু হোৱাইট স্নিকাৰ্ছৰ লগত। যদি আপুনি বহুত ক্ষীণ তেতিয়াহ'লে আপুনি ট্ৰাউজাৰ্ছটোক অলপ কাটি ডিষ্ট্ৰেছ জিন্সৰ নিচিনাকৈ বনাই লৈ পিন্ধিব পাৰে। নম্বৰ 8 ভিনটেজ ৱাটছ। যদি আপুনি ঘড়ী পিন্ধি ষ্টাইলিছ দেখিব খোজে তেনেহ'লে ডিজিটেল ৱাটছক পেলাই দিয়ক। ভিনটেজ ৱাটছৰ সমান ষ্টাইলিছ এই দুনিয়াত একো ঘড়ীয়ে নাই। ইয়াৰ দামটো অলপ বেছি, কিন্তু ই কামো বহুত বঢ়িয়া। আজিকালি বহুতে ডিজিটেল ৱাটছ পিন্ধে, কিন্তু ডিজিটেল ৱাটছৰ কাম কি? সেইখিনি কাম আপোনাৰ মোবাইলতে হৈ যায়, তাৰ বাবে এটা ঘড়ী কিনাৰ কি দৰকাৰ? এতিয়া বহুতে ক'বাৰ কিবা ক'ব, কিন্তু সেয়াত একো অৰ্থই নাই। নম্বৰ 9 উইয়াৰেবল টেক। এইটো এনেকুৱা এটা বস্তু যি আপোনাৰ হাৰ্ট ৰেট, আপোনাৰ ব্লাড প্ৰেছাৰ এইবিলাক সকলো আপোনাক কৈ দিব পাৰে, যিটো আপুনি জিম কৰাৰ টাইমত বা এক্সাৰচাইজ কৰাৰ টাইমত বা ৰাতি শোৱাৰ টাইমতো পিন্ধিব পাৰে। এনেকুৱা বহুতো কোম্পানী আছে, যিহেতু তেওঁলোকে স্পনচাৰ কৰা নাই সেইবাবে তেওঁলোকৰ নাম নলওঁ, কিন্তু সেইটো আপোনাৰ বডিৰ বহুতো কিবা কিবি কৈ দিব পাৰে, যি আপোনাৰ ভিতৰত চলি আছে, আপুনি কিমান টাইম শুইছে সেয়াও কৈ দিব পাৰে। নম্বৰ 10 ৰিংছ মানে আঙুঠি। ৰিংছে আপোনাৰ ড্ৰেছত মাংসযন্ত্ৰৰ ইলাৰ্জি নিচিনা কাম কৰে। ই দেখাত সাধাৰণ, কিন্তু এটা বেলেগ সোৱাদ আনি দিয়ে। ৰিংছে আপোনাক বেলেগতকৈ অলপ বেলেগ দেখাই দিয়ে। উদাহৰণস্বৰূপে আপুনি এটা চাৰ্ট পিন্ধিছে বা এটা টি চাৰ্ট পিন্ধিছে, তাৰ লগত আপুনি জিন্স আৰু হোৱাইট স্নিকাৰ্ছ পিন্ধিছে, এইটো চবে পিন্ধে। যদি আপুনি তাৰ এটা ঘড়ী আৰু এটা ৰিং পিন্ধি দিয়ে, আপোনাৰ লুকে বেলেগ হৈ যায়।